কবিতাৰ শিৰোনাম প্ৰকৃতিয়ে আমাৰ জীৱন। ৰচনা অনুপল চুতীয়া, সুৰ হৰিহৰীয়া। ৰাতিপুৱা পক্ষীবোৰে আমাক কৈ যায় দিনটো শুভ হওক। সূৰ্যয়ে পান খুলি আমাক পোহৰি দিয়ে, ফুলবোৰে হাঁহিবলৈ শিকায়। বতাহে আমাৰ শৰীৰক ঠাণ্ডা কৰায়, গছবোৰে জীয়াই থাকিবলৈ সুযোগ দিয়ে। আবেলি অহা বেলিটিৰ সময়ত আমি আহিব লগা দিনটো শুভ হ'বলৈ ভগৱানক পূজা কৰোঁ। এয়াই প্ৰকৃতিৰ ওপৰত আমাৰ বিশ্বাস। প্ৰকৃতিয়ে আমাৰ জীৱন, আমি সকলোবোৰে একেলগে প্ৰকৃতি। ৰাতি আকাশত তৰাবোৰে চন্দ্ৰৰ লগত মন খুলি কথা পাতে। এয়াই হৈছে প্ৰকৃতিৰ অনুপম দৃশ্য। এয়াই হৈছে প্ৰকৃতিৰ অনুৰাম দৃশ্য।